নমস্কাৰ বন্ধুসকল, আপুনি প্ৰতিদিনে কল খায়নে? আপুনি জানেনে এটা সাধাৰণ কল আপোনাৰ শৰীৰত এনে কিছুমান পৰিৱৰ্তন আনে যাক শুনিলে আপুনি আচৰিত হৈ যাব। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক সহজ ভাষাত বুজাম কল খালে আমাৰ শৰীৰত কি হয়, কল খালে আমাৰ শৰীৰত কি কি লাভ হয় আৰু কি ক্ষতি হয় আৰু কেতিয়া খালে বেছি উপকাৰ পোৱা যায়। বন্ধুসকল, ফল-মূল আমাৰ খাদ্যাভ্যাসৰ এক গুৰুত্বপূৰ্ণ অংশ আৰু সেইবোৰৰ মাজত কল হৈছে আটাইতকৈ সহজলভ্য আৰু পুষ্টিকৰ ফল। কলত থাকে ভিটামিন চি, ভিটামিন বি6, ভিটামিন এ, পটেছিয়াম, মেগনেছিয়াম আৰু ডায়েটাৰী ফাইবাৰ। কিন্তু প্ৰশ্ন হয়, ডায়েবেটিছ ৰোগীয়ে কল খাব পাৰেনে? কল খালে মানুহৰ শৰীৰত তৎক্ষণাৎ কি বৃদ্ধি হয়? কলত কোনটো উপাদান থাকে যিয়ে হৃদযন্ত্ৰক সুস্থ ৰাখে? কল খালে পাচনতন্ত্ৰৰ কি উপকাৰ হয়? কলে কোষ্ঠকাঠিন্য কেনেকৈ কমায়? কল খালে মন আৰু মগজুত কি প্ৰভাৱ পৰে? দিনত কিমানটা কল খোৱাৰ প্ৰয়োজন? অত্যাধিক কল খালে কি সমস্যা হ'ব পাৰে? এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ এই ভিডিঅ'টোত আলোচনা কৰিম। তো চলক পলম নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আয়ুৰ্বেদ অনুসাৰে আমাৰ শৰীৰত তিনিটা দোষ থাকে: বাত দোষ, পিত্ত দোষ আৰু কফ দোষ। এই তিনিটাৰ বিষয়ে এতিয়া তলত আলোচনা কৰিম। প্ৰথম হৈছে বাত দোষ। বাত দোষ বায়ু আৰু আকাশ উপাদানৰ সৈতে জড়িত, যাৰ ফলত শৰীৰত শুকানতা, ঠাণ্ডা, উদ্বেগ আৰু অনিয়মিত পাচনৰ সমস্যা দেখা যায়। কল প্ৰাকৃতিকভাৱে মৃদু মিঠা, কোমল আৰু অলপ আৰ্দ্ৰ গুণৰ ফল, যিয়ে বাত দোষ শান্ত কৰাত সহায় কৰে। কল খালে পাচনতন্ত্ৰ সুশৃংখল হয়, কোষ্ঠকাঠিন্য কমে আৰু শৰীৰত আৰাম অনুভৱ হয়। ইয়াত থকা পটেছিয়াম আৰু ফাইবাৰে স্নায়ু আৰু পেশীসমূহক সুস্থ ৰাখে। নিয়মীয়াকৈ সীমিত পৰিমাণে কল খালে বাতজনিত লক্ষণ যেনে উদ্বেগ, শুকানতা আৰু দুৰ্বলতা কমি দেহ আৰু মন দুয়োটাই স্থিৰ আৰু সজীৱ হৈ থাকে। দ্বিতীয় নম্বৰটো হৈছে পিত্ত দোষ। পিত্ত দোষ আগ্নেয় আৰু উষ্ণ স্বভাৱৰ, যাৰ বাবে শৰীৰত এচিডিটি, হাৰ্টবাৰ্ণ, অতিৰিক্ত গৰম আৰু খং মনোভাৱ দেখা যায়। কল প্ৰাকৃতিকভাৱে শীতল আৰু মৃদু মিঠা সোৱাদৰ ফল, যিয়ে পিত্ত দোষক শান্ত কৰাত সহায় কৰে। কল খালে পেটৰ এচিড কমে। ইয়াত থকা ফাইবাৰ আৰু পটেছিয়ামে পাচন উন্নত কৰি শৰীৰত তাপৰ ভাৰসাম্য ৰক্ষা কৰে। নিয়মিত সীমিত পৰিমাণে কল খালে পিত্তজনিত সমস্যা যেনে গেষ্ট্ৰিক, জ্বলনি আৰু অস্বস্তিৰ আদিৰ সমস্যাৰ পৰা মুক্তি পোৱা যায়। ৩ নম্বৰ হৈছে কফ দোষ। কফ দোষত কল সাধাৰণতে সীমিতভাৱে খোৱা ভাল, কাৰণ কলৰ স্বভাৱ মিঠা, গধুৰ আৰু অলপ ঠাণ্ডা, যিয়ে কফ বৃদ্ধি কৰিব পাৰে। তথাপিও সঠিক পদ্ধতিতে খালে কিছু সহায়ো কৰে। উদাহৰণস্বৰূপে, দিনৰ সময়ত অলপ পৰিমাণে কল খালে দেহক তৎক্ষণাৎ শক্তি আৰু পুষ্টি দিয়ে। যদি কল গৰম বস্তুৰ সৈতে যেনে গৰম পানী বা অলপ দালচেনি লগ কৰি খোৱা হয়, তেন্তে পাচন উন্নত হয় আৰু কফ বৃদ্ধি কমি যোৱাত সহায় কৰে। সেয়েহে কফ দোষত কল সম্পূৰ্ণ এৰাৰ প্ৰয়োজন নাই। যে কলে পাচনতন্ত্ৰক কেনেদৰে সহায় কৰে? কল হৈছে পাচনতন্ত্ৰৰ বাবে অতি উপকাৰী ফল, কাৰণ ইয়াত প্ৰচুৰ পৰিমাণে ডায়েটাৰী ফাইবাৰ থাকে, যিয়ে খাদ্য পচাবলৈ সহায় কৰে আৰু মলত্যাগ নিয়মিত কৰে। কল খালে কোষ্ঠকাঠিন্য কমে আৰু পেট পৰিষ্কাৰ থাকে। ইয়াৰ কোমল গঠন আৰু সহজে হজম হোৱাৰ গুণে পেটত অস্বস্তি নকৰে। সেয়েহে শিশু আৰু বয়স্ক লোকৰ বাবেও উপযুক্ত। কলত থকা প্ৰাকৃতিক প্ৰিবায়টিক উপাদানে বেক্টেৰিয়া বৃদ্ধি কৰে, যিয়ে সামগ্ৰিক পাচন স্বাস্থ্য উন্নত কৰে। ডায়েৰিয়াৰ বাবে কল উপকাৰী, কাৰণ ই ইলেক্ট্ৰলাইটৰ ভাৰসাম্য বজাই ৰাখি শৰীৰক দ্ৰুত সুস্থ হ'বলৈ সহায় কৰে। কল হৈছে প্ৰাকৃতিক শক্তিৰ ভাণ্ডাৰ, কাৰণ ইয়াত গ্লুক'জ, ফ্ৰক্টোজ আৰু কাৰ্বহাইড্ৰেট থাকে, যিয়ে শৰীৰক তৎক্ষণাৎ শক্তি প্ৰদান কৰে, ক্লান্তি কমায় আৰু দেহক সক্ৰিয় ৰাখে। খেলুৱৈ বা দৈনিক পৰিশ্ৰম কৰা লোকৰ বাবে কল অতি উপকাৰী, কিয়নো ই দীৰ্ঘ সময় ধৰি শক্তি বজাই ৰাখি কাম কৰাৰ ক্ষমতা বৃদ্ধি কৰে। কল আমাৰ মন ভাল ৰাখে, কাৰণ ইয়াত থকা ট্ৰিপ্টোফেন শৰীৰত সেৰোটোনিন উৎপন্ন কৰাত সহায় কৰে, যাক হেপী হৰম'ন বুলি কোৱা হয়। যে ই মানসিক চাপ কমা, উদ্বেগ হ্ৰাস কৰে আৰু মনক শান্ত ৰাখে। নিয়মিত কল খালে মুড উন্নত হয় আৰু মানসিক স্বাস্থ্য ভাল থাকে। যে কল খালে হৃদযন্ত্ৰত কি হয়? কল হৃদযন্ত্ৰ আৰু হাড়ৰ বাবে অতি উপকাৰী,
ইয়াত থকা পটেছিয়াম ৰক্তচাপ নিয়ন্ত্ৰণ কৰি হৃদযন্ত্ৰ সুস্থ ৰাখে। লগতে মেগনেছিয়ামে হাড় শক্তিশালী কৰে আৰু কেলছিয়ামৰ হাড় ক্ষয় কমায়। নিয়মিত কল খালে হৃদৰোগৰ সম্ভাৱনা হ্ৰাস পায় আৰু হাড়ৰ গঠন মজবুত হৈ থাকে। বন্ধুসকল, কল এটা আচৰিত ফল যে কলে কেনেদৰে ওজন কমাবলৈ সহায় কৰে কাৰণ ইয়াত ডায়েটাৰী ফাইবাৰ থাকে যিয়ে পেট ভৰি থকাৰ অনুভৱ দিয়ে আৰু বেছি খোৱাৰ পৰা ৰক্ষা কৰে। ই কম কেলৰি আৰু প্ৰাকৃতিক চেনি থকাৰ বাবে স্বাস্থ্যসন্মতভাৱে ভোক নিয়ন্ত্ৰণ কৰে। নিয়মিত কল খালে ক্ৰেভিং কমে আৰু ওজন নিয়ন্ত্ৰণত সহায় কৰে। ডায়েবেটিছ ৰোগে কল খাব পাৰে, কিন্তু সীমিত পৰিমাণে সাৱধানভাৱে খোৱা উচিত। কলত প্ৰাকৃতিক চেনি থাকে, সেয়েহে অধিক খালে তেজৰ চুগাৰ বাঢ়িব পাৰে। ডায়েবেটিছ থকা বেমাৰীয়ে দিনত আধা বা এটা সৰু কল খোৱাই যথেষ্ট। অতি পকা কলত চেনি বেছি থাকে, সেয়েহে কম পকা কল খোৱা বেছি ভাল। যে আন খাদ্যৰ সৈতে খালে চুগাৰ নিয়ন্ত্ৰণত সহজ হয় আৰু স্বাস্থ্য ভাল থাকে। দিনে কিমানটা কল খোৱা উচিত? সাধাৰণতে এজন সুস্থ প্ৰাপ্তবয়স্ক ব্যক্তিয়ে দিনে এটা বা দুটা কল খোৱা উচিত। এই পৰিমাণে শৰীৰৰ প্ৰয়োজনীয় পুষ্টি পায়, কিন্তু অতিৰিক্ত চেনি বা কেলৰি নাথাকে। যদি আপুনি অধিক শাৰীৰিক পৰিশ্ৰম কৰে, যেনে খেলিবই বা জিম কৰা, তেন্তে 2টাৰ পৰা 3টা কল খাব পাৰে। শিশু আৰু বৃদ্ধসকলৰ বাবে এটা কলেই যথেষ্ট। অত্যাধিক কল খালে কি হয়? কল খালে সাধাৰণতে উপকাৰ হয়, কিন্তু অত্যাধিক খালে কিছু সমস্যা দেখা দিব পাৰে। অধিক পৰিমাণে কল খালে ওজন বৃদ্ধি হ'ব পাৰে কাৰণ ইয়াত কাৰ্বহাইড্ৰেট আৰু প্ৰাকৃতিক চেনি থাকে। ডায়েবেটিছ ৰোগে বেছি খালে তেজৰ চুগাৰ বাঢ়িব পাৰে। কিছুমান লোকৰ ক্ষেত্ৰত কফ, চৰ্দি বা নাক বন্ধ হোৱা আদিৰ সমস্যা বৃদ্ধি হ'ব পাৰে। অতিৰিক্ত কল খালে পাচনত সমস্যাৰ সৃষ্টি হ'ব পাৰে। গেছ আৰু পেট ফুলা ভাৱ হ'ব পাৰে। লগতে পটেছিয়াম বেছি হ'লে শৰীৰত ভাৰসাম্য বিঘ্নিত হ'ব পাৰে। সেয়েহে কল সদায় নিয়মিতভাৱে খোৱাৰ প্ৰয়োজন আৰু সঠিক সময়ত খোৱাটো স্বাস্থ্যৰ বাবে উত্তম। বন্ধুসকল, কল হৈছে এটা সৰু শক্তিশালী ফল। ই শক্তি দিয়ে, পাচন উন্নত কৰে, হৃদযন্ত্ৰ সুস্থ ৰাখে, মন ভাল ৰাখে, কিন্তু সঠিক পৰিমাণে খোৱাটো অতি গুৰুত্বপূৰ্ণ। যদি এই ভিডিঅ'টো আপোনাৰ ভাল লাগিছে তেন্তে লাইক কৰক, কমেণ্টত আপুনি দিনত কিমানটা কল খায় লিখি দিয়ক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।